হেল্ল' এভৰিৱান, বিচিত্ৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ এডাল গছ বুলি কওঁতে আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে গছটো আমি দেখিয়ে থাকোঁ, কিন্তু এডাল গছ অলপ বেলেগ ধৰণৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই গাঁৱৰ মাজেদি গৈ আছোঁ, গাঁৱৰ ৰাস্তা দি। পকা ৰাস্তাটো পোৱা মানে পালোঁৱেই আৰু পালোঁ পায়ে গ'লোঁ আৰু মাত্ৰ 1 মিনিট পালোঁ পায়ে গ'লোঁ। বৰ্তমান মই গছডালৰ ওচৰ পালোঁহি বাৰু। আপোনালোকক মই গছডাল দেখুৱাব চেষ্টা কৰিম। এইডালেই মই যিডাল গছৰ কথা কৈ আছিলোঁ, চাওক এডাল গেটৰ সদৃশ ৰূপ লৈছে গছডাল কিমান পুৰণি তাতে ক'ব পাৰি। এডাল বহুত পুৰণি গছ। কমেণ্ট কৰি জনাবচোন আপোনালোকে যদি গম পাইছে কিমান বছৰ পুৰণি হ'ব পাৰে গছডাল। এতিয়া মই গছডালৰ চাৰিওফালে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া গছৰ চাৰিওফালটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া চাওক, এইবোৰ ভিতৰত এটি শিৱ মন্দিৰো আছে। ইয়াত শিৱ পূজাও কৰা হয়। আপোনালোকে ভাবিব পাৰে গছডাল ক'ত অৱস্থিত। এইটো হ'ল শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা প্ৰায় 3.5 কিলোমিটাৰমান আহিব লাগিব। ঔবাৰী বুলি কয়, আহিলে দেখা পাব মিছামাৰী যোৱা ৰোডত। এয়া চাওক, দান পাত্ৰ এটাও দেখিবলৈ পোৱা গৈছে। আৰু মই ভিতৰলৈ সোমাই আহিছোঁ বাৰু, দেখুৱাইছোঁ। এইবোৰ চাওক, এইবোৰ ৰ'দো দিছে বহুত। তাৰ মাজতে আপোনালোককো দেখুৱাব আহিছোঁ। তো ঠাইডোখৰ গম পাইছেই। তো ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। নিজৰ বুলি কৈছোঁ কিন্তু।